নমস্কাৰ অসমীয়া সাহিত্যত পাশ্চাত্যৰ প্ৰভাৱ কাকতখনৰ আপোনালোকে এই ভিডিঅ'টো অলপ গুৰুত্ব দি চাব। আচলতে পৰীক্ষাত এই কাকতখন আপোনালোকে কিছু কথা মন কৰি লিখিব লাগিব, তেতিয়াহে নম্বৰ পাব। অসমীয়া সাহিত্যৰ বিভিন্ন ক্ষেত্ৰত বিশেষকৈ কবিতা, নাটক, উপন্যাস, চুটিগল্প আদিতনো পাশ্চাত্যৰ প্ৰভাৱ কেনেকৈ পৰিছে সেই বিষয়ে আচলতে আপোনালোকে লিখিব লাগিব। অৰ্থাৎ প্ৰতি কবিতাই হওক, গল্পই হওক বা উপন্যাসেই হওক, নাটকেই হওক, অসমীয়া সাহিত্যিকসকলৰ ৰচনাতনো পাশ্চাত্যৰ সাহিত্যিকৰ প্ৰভাৱ কেনেকৈ পৰিছে সেইসমূহ আচলতে আপোনালোকে দেখুৱাই দিব লাগিব। 1 নম্বৰ যিটো অধ্যায় আছে, আপোনালোকে অসমীয়া সাহিত্যত পাশ্চাত্যৰ প্ৰভাৱ কি কাৰণে পৰিছিলে আৰু ইয়াৰ পৰিসৰ কেনেকুৱা আছিলে এইটো অলপ চাই যাব। এটা দিয়া আছে চাব। অধ্যায় 2ত বিশেষকৈ অনুবাদ সাহিত্য, পাশ্চাত্য সাহিত্য অনুবাদ আৰু অসমীয়া সাহিত্যত তাৰ প্ৰভাৱ এনেকুৱা ধৰণৰ আহে। আচলতে প্ৰকৃততে অসমীয়া সাহিত্যত পাশ্চাত্যৰ প্ৰভাৱ কেতিয়াবা প্ৰত্যক্ষভাৱে পৰিছে আৰু কেতিয়াবা কি হৈছে পৰোক্ষভাৱে পৰিছে। কেতিয়াবা পোনপটীয়া আৰু কেতিয়াবা পৰোক্ষ আৰু কেতিয়াবা লেখকৰ অজ্ঞাতে আচলতে সোমাইছে। অনুবাদ সাহিত্য, পাশ্চাত্য অনুবাদ যে অসমীয়া সাহিত্যত আচলতে কেনেকৈ প্ৰভাৱ পেলাইছে। 1 নম্বৰ হৈছে অন্য ভাষাৰ সাহিত্যৰ ধাৰাৰ লগত পাঠক পৰিচিত হৈছে। কাৰণ পাশ্চাত্য সাহিত্যিকৰ যি ধাৰা, সেই ধাৰাৰ লগত কি হৈছে অসমীয়া পাঠক পৰিচিত হৈছে আৰু ইয়াৰ লেখকসকলক সেই ধৰণৰ লিখাৰ কাৰণে অনুপ্ৰাণিত কৰিছে। আচলতে সাহিত্য বিভিন্ন ধাৰাৰ লগত পৰিচিত হ'ব পৰা গৈছে, এনেধৰণে আপোনালোকে লিখিব। আৰু যেতিয়াই পাশ্চাত্যৰ সাহিত্যৰ অনুবাদৰ জৰিয়তে কি হৈছে নতুনত্বৰ প্ৰয়োগ আৰম্ভ হয় অসমীয়া সাহিত্যত, এনেধৰণে লিখিব আপোনালোকে। অসমীয়া কবিতাত পাশ্চাত্যৰ প্ৰভাৱৰ ক্ষেত্ৰত আপোনালোকে যিটো 1899 চনৰ পৰা 1940 চনৰ ভিতৰত এই সময়ত আচলতে ৰোমান্টিকতা বা ৰমন্যাসিকতাৰ কবিতা সৃষ্টি হৈছিলে, বিশেষকৈ পাশ্চাত্যৰ আলমত। আপোনালোকে জানেই যে বনকৰি কবিতাটো এই সময়ত প্ৰথম অসমীয়া ৰোমান্টিক কবিতা। আচলতে এই ৰোমান্টিক যুগৰ অসমীয়া কবিতাত জাতীয়তাবাদী চেতনা প্ৰতিফলন ঘটিছিলে। কাৰণ সেই সময়ত অসমীয়া কবিসকলে পাশ্চাত্য শিক্ষাৰে শিক্ষিত হৈছিলে, ইংৰাজী শিক্ষাৰে শিক্ষিত হৈছিলে আৰু পাশ্চাত্যৰ যি সাহিত্য অধ্যয়ন কৰি সেই সাহিত্যৰ আধাৰত কি হৈছে অসমীয়া সাহিত্য ৰচনা কৰাৰ চেষ্টা কৰিছিলে আচলতে। সেইকাৰণে অসমীয়া সাহিত্যত সেই সময়ত পাশ্চাত্য ন ৰূপ ভাৱ চন্দ্ৰৰ উদ্ভৱ হৈছিলে, অসমীয়া কবিতাত আচলতে দেখা পোৱা গৈছিলে। আৰু এই সময়তে কি হৈছিলে গীতি কবিতাৰ সৃষ্টি হৈছিলে, চনেট, শোক কবিতা আদি সৃষ্টি হৈছিলে, ব্যংগ কবিতা। এই সময় বিশেষকৈ চন্দ্ৰকুমাৰ আগৰৱালা, নলিনীবালা দেৱী আদি, দুৰ্গেশ্বৰ শৰ্মা আদি কবিসকলৰ কথা ক'ব পৰা যায়। আৰু এই সময়ৰ কবিতাৰ আচলতে বনকৰি কবিতাত কলৰিছ আৰু চেলি ৱৰ্ডছৱৰ্থ আৰু কিটছৰ প্ৰভাৱ পৰিছিলে। আপোনালোকে পাশ্চাত্য যেতিয়া এই সময়ছোৱাৰ কথা আহিলে আপোনালোকে এই সময়ৰ কবিসকলৰ কবিতাত পাশ্চাত্যৰ কলৰিছ, চেলি ৱৰ্ডছৱৰ্থ আৰু কিটছৰ প্ৰভাৱ পৰিলক্ষিত হয়। বিশেষকৈ চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাত কলৰিছৰ প্ৰভাৱ আৰু চেলি ৱৰ্ডছৱৰ্থৰ প্ৰভাৱ পৰিলক্ষিত হয়। লক্ষ্মীনাথ বেজবৰুৱাৰো যেনেকৈ লিখিছিলে কবিতা সেই সময়ত কদম কলি, তেওঁ কবিতাত আচলতে ৱৰ্ডছৱৰ্থৰ প্ৰভাৱ দেখা পোৱা যায়। হেমচন্দ্ৰ গোস্বামীৰ কবিতাত শ্বেক্সপিয়েৰৰ প্ৰভাৱ পৰিলক্ষিত হয় এই সময়ছোৱাৰ। কাৰণ তেওঁ শ্বেক্সপিয়েৰে যি ধৰণৰ চনেট লিখিছিলে, ৰচনা কৰিছিলে, হেমচন্দ্ৰ বৰুৱাই সেই সময়ত তেনেকুৱা ধৰণৰ চনেট লিখাৰ চেষ্টা কৰিছিলে। অলপ গুৰুত্ব দি চাব শেষলৈকে ভিডিঅ'টো। 1940 পৰা 1970 চনৰ অসমীয়া কবিতাত যি পাশ্চাত্যৰ প্ৰভাৱ পৰিছিলে, আচলতে এই সময়ৰ কবিতাত আচলতে সৰল জীৱনবোধৰ সলনি কেইবাটাও অনুভূতিৰ জটিল সংযোজনে স্থান পাইছিলে। আচলতে আগৰ যি এই সময়ৰ পূৰ্বৰ কবিতাতকৈ এই সময়ৰ কবিতাই বিভিন্ন দিশত আচলতে জীৱনবোধৰ ওপৰত আচলতে কি হৈছে দৃষ্টিভংগী প্ৰকাশ কৰি কবিতা ৰচা দেখা গৈছিলে। আৰু এই সময়ৰ কবিতাৰ ঠাঁচ, ৰীতি, ভংগী, ব্যঞ্জনাত অনুভূতিক আৰু মনন চিন্তন ধৰ্মিতা প্ৰকাশ পাইছিলে আচলতে। আৰু বিজ্ঞান সুলভ উদ্দীপনা, আৱেগৰ সৈতে তীব্ৰ সংযমী মনন, আত্মানুসন্ধানী আদি কি হৈছে ইয়াত দেখা পোৱা গৈছিলে। আৰু এই সময়ৰ কবিতাত অতীত চেতনা আমি দেখা পোৱা যায়। আপোনালোকে চাব যে এই সময়ৰ কবিতাত বৈজ্ঞানিক দ্বন্দ্বমূলক বস্তুবাদ, প্ৰতীকবাদ, চিত্ৰকল্পবাদ, জীৱনবোধ, চেতনাচোত আদি কি হৈছে প্ৰগতিশীল, সাম্যবাদী, মাৰ্ক্সবাদী আদি ধাৰণা এই সময়ৰ কবিতাত কি হৈছে দেখা পোৱা গৈছিলে, যিসমূহ আচলতে পাশ্চাত্যৰ প্ৰভাৱ আছিলে। অসমীয়া কবিতাত পাশ্চাত্যৰ প্ৰভাৱ 1970 চনৰ পৰা 2000 চনৰ ভিতৰত আচলতে বা বৰ্তমানলৈকে এই সময়ৰ কবিতাত আচলতে কাৰ্ল মাৰ্ক্স, মাৰ্কছভস্কি, বডলেয়াৰ, এলিয়ট, হিউম, ওডেন আদিৰ প্ৰভাৱ দেখা যায়। ফ্ৰয়ড আৰু কাৰ্ল ইঙৰ যি মনোবিজ্ঞানসন্মত চিন্তাধাৰাও কি হৈছে এই সময়ৰ কবিতাত দেখা পোৱা যায়। এক কথাত এই সময়ৰ কবিতাত সমাজবাদী চিন্তাধাৰা,
স্পন্দিত গদ্যৰ প্ৰচলন, বুদ্ধিনিষ্ঠতাৰ সমন্বয়, অৱচেতন মনৰ অনুভৱ আদি পৰিলক্ষিত হয় কবিতাবিলাকৰ ভাৱধাৰাত। আৰু এই কবিতাবিলাকত ন চিত্ৰকল্প, প্ৰতীক আৰু উপমাৰ সৃষ্টি প্ৰকাশিত লক্ষণীয়। এই সময়ৰ কবি বিশেষকৈ হেম বৰুৱা, নৱকান্ত বৰুৱা, অজিত বৰুৱা, নীলমণি ফুকন আদি বিখ্যাত কবি। আপোনালোকে চাব যে হেম বৰুৱাৰ কবিতাত আমি দেখা পাওঁ যে টি.এছ. এলিয়ট আৰু লৰেন্স আৰু এজৰা পাউণ্ডৰ প্ৰভাৱ দেখা যায়। আৰু নৱকান্ত বৰুৱাৰ কবিতাত খলিল জিম্বান, মায়াকোভস্কি, হুইটমেন, এলিয়টৰ প্ৰভাৱ পৰিলক্ষিত হয়। আৰু অজিত বৰুৱাৰ কবিতাত আচলতে এটা কথা চাব, চিত্ৰকল্পত এলিয়টী প্ৰতীকবাদৰ স্বাক্ষৰ প্ৰতিফলিত হয়। আপোনালোকে এনেধৰণে অলপ লিখিব কোনকেইজন পাশ্চাত্যৰ আচলতে কবিৰ প্ৰভাৱ পৰিছে। আৰু নীলমণি ফুকনৰ কবিতাত পল চেলানৰ, জাৰ্মান কবি পল চেলানৰ প্ৰভাৱ পৰিলক্ষিত হয় আৰু জাপানী হাইকুৰ প্ৰভাৱ পৰিলক্ষিত হয়। অসমীয়া নাটকত পাশ্চাত্যৰ প্ৰভাৱ আপোনালোকে জানে যে প্ৰথম যিটো 1899 চনৰ পৰা 1940, যিহেতু প্ৰথম গুণাভিৰাম বৰুৱাৰ ৰামনৱমী নাটকখনেই অসমীয়া সাহিত্যৰ প্ৰথম আধুনিক নাটক বুলি কোৱা হয়। এই নাটকখনৰ আচলতে শেক্সপিয়েৰৰ প্ৰভাৱ পৰিছিলে, কাৰণ যি নাটকৰ শেষৰ ফালে যি ট্ৰেজেডি আছিলে ৰাম আৰু নৱমীৰ, সেই ৰাম আৰু নৱমীৰ ট্ৰেজেডিৰ লগত ৰোমিঅ' জুলিয়েটৰ কি হৈছে ট্ৰেজেডিৰ সৈতে একে পৰিলক্ষিত হয়। আৰু এই সময়তে হেমচন্দ্ৰ বৰুৱাৰ কানীয়া কীৰ্তন ৰচিত হৈছিলে আৰু সেই কানীয়া কীৰ্তনত কিন্তু শেক্সপিয়েৰৰ প্ৰভাৱ পৰিলক্ষিত। মুঠৰ ওপৰত আপোনালোকে যি এই সময় 1899 চনৰ পৰা 1940 চনৰ অসমীয়া নাটকত বিশেষকৈ শেক্সপিয়েৰৰ প্ৰভাৱ অতি পৰিলক্ষিত হয়। এইটো আপোনালোকে অলপ চাই যাব। এই সময়ছোৱাৰ নাটকত আচলতে গহীন সামাজিক নাটকৰ লগতে ৰীতি, বাক্য, ৰূপকধৰ্মী, প্ৰতীকধৰ্মী নতুন প্ৰকৃতিৰ নাটক আচলতে ৰচনা হোৱা দেখা পোৱা যায়। অসমীয়া আধুনিক নাটকত পাশ্চাত্যৰ প্ৰভাৱ 1940 পৰা 1970। এই সময়ছোৱাৰ নাটকত আচলতে এই সময়ছোৱাৰ নাটকৰ ধাৰাটো আছিল কেইবাটাও ধৰণৰ ধাৰা: বাস্তৱবাদী ধাৰা, এপিক ধাৰা, মনোবিশ্লেষণধৰ্মী, কাব্যিক, অভিব্যক্তিবাদী, অৱস্থিতিবাদী আদি নাট্যধাৰা সৃষ্টি হয়। আচলতে এই সময়ছোৱাৰ নাটকত আমি কাৰ প্ৰভাৱ দেখা পাওঁ যে বাৰ্নাড শ্ব, টলষ্টয়, লিও টলষ্টয়, মেক্সিম গৰ্কি, আন্তন চেখভ আদি কি হৈছে প্ৰভাৱ পৰিলক্ষিত হয়, বা আমি দেখা পোৱা যাওঁ হেনৰিক ইবছেনৰ প্ৰভাৱ পৰিলক্ষিত হয়। বিশেষকৈ আপোনালোকে চাব কোনটো কি যে ইলিয়টৰটো হৈছে কাব্যিক ধাৰা, জাপল চাৰ্ট্ৰেৰ হৈছে অৱস্থিতিবাদী ধাৰা, আৰু চেমুৱেল বেকেট, ইউজিন আইনেক্সৰ এবষ্ট্ৰাক্ট ধাৰা আৰু বেকেটৰ এপিক ধাৰাৰ প্ৰভাৱ এই সময়ৰ নাটকত প্ৰভাৱ পৰিলক্ষিত হয়। প্ৰথম চোৱাত যিদৰে শেক্সপিয়েৰৰ প্ৰভাৱ পৰিলক্ষিত হয়, ঠিক এই সময়ত বাৰ্নাড শ্ব, টলষ্টয়, মেক্সিম গৰ্কি, আন্তন চেখভৰ প্ৰভাৱ পৰিলক্ষিত হয়। বিশেষকৈ ইলিয়টৰ কাব্যিক ধাৰা, জাপল চাৰ্ট্ৰেৰ অৱস্থিতিবাদী ধাৰা, চেমুৱেল বেকেট, ইউজিন আইনেক্সৰ এবষ্ট্ৰাক্ট ধাৰা আৰু বেকেটৰ এপিক ধাৰাৰ প্ৰভাৱ পৰিলক্ষিত হয়। অসমীয়া নাটকত পাশ্চাত্যৰ প্ৰভাৱ 1970 চনৰ পৰা 2000 চনৰ ভিতৰত বা বৰ্তমান সময়লৈকে এই সময়ৰ নাটকত আচলতে কি হৈছে এবষ্ট্ৰাক্ট, এপিক, মনোবিশ্লেষণধৰ্মী নাটক ধাৰা পৰিলক্ষিত হয়। মই কৈছোঁ যে আগৰ যিটো ধাৰা আছিলে, যিখিনি বেকেটৰ, চেমুৱেল আদি এই শ্ৰেণী বা আৰ্থাৰ মিলান, জাক জেনেছৰ প্ৰভাৱ কি হৈছে পৰিলক্ষিত হয়। এই সময়ৰ যিহেতু বিজ্ঞানৰ নতুন আৱিষ্কাৰ হৈছিলে, সমাজ জীৱনৰ নিসংগতা আৰু নৈৰাজ্যবোধ আহিছিলে, আইনষ্টাইনৰ আপেক্ষিকতাবাদ আহিছিলে, চিগমণ্ড ফ্ৰয়ডৰ মনোবৈজ্ঞানিক তত্ত্ব আহিছিলে, এই সমূহৰ আধাৰত কি হৈছে এই সময়ৰ নাটক ৰচনা হৈছিলে, বা এই সময়ৰ নাটক সাধাৰণতে সমাজবাদী, প্ৰগতিবাদী, মাৰ্ক্সবাদী ধাৰা ৰচিত হৈছিল, যিবোৰ ধাৰা আচলতে পাশ্চাত্যৰে দান আছিলে। অসমীয়া উপন্যাসত পাশ্চাত্যৰ প্ৰভাৱ 1899 চনৰ পৰা 1940 চনৰ এই সময়ছোৱাত আচলতে বিশেষকৈ শেক্সপিয়েৰ, ৱাল্টাৰ স্কট আৰু কবি টেনিছনৰ প্ৰভাৱ পৰিলক্ষিত হয়। এই সময়ৰ সাধাৰণতে ঔপন্যাসিক হৈছে ৰজনীকান্ত বৰদলৈ আৰু পদ্মনাথ গোহাঁই বৰুৱা। ৰজনীকান্ত বৰদলৈ উপন্যাস যি নিৰ্মল ভকতত কবি টেনিছনৰ কাহিনী কিছু কি হৈছে প্ৰভাৱ পৰিলক্ষিত হয়, আৰু তেখেতৰ উপন্যাসসমূহ ৱাল্টাৰ স্কটৰ বিশেষ প্ৰভাৱ পৰিলক্ষিত হয়। সেইকাৰণে মই এই চেনেলত এটা দিয়া হৈছে যে অসমৰ ৰজনীকান্ত বৰদলৈক অসমৰ স্কট বুলি কিয় কোৱা হয়, সেই ভিডিঅ'টো আপোনালোকে চাই যাব, তেতিয়া আপোনালোকে গম পাব। আৰু পদ্মনাথ গোহাঁই বৰুৱাৰ উপন্যাসতো ছাৰ ৱাল্টাৰ স্কটৰ প্ৰভাৱ পৰিলক্ষিত হয় আৰু শেক্সপিয়েৰৰ প্ৰভাৱ পৰিলক্ষিত হয়।
পাশ্চাত্য প্ৰভাৱ 1940 চনৰ পৰা 1970 চনৰ এই সময়খিনিত আচলতে নতুন নতুন আৱেগ ভাৱধাৰাৰ আংগিক চেতনা আদি দ্বাৰা কি হৈছিলে অসমীয়া উপন্যাস ৰচিত হৈছিলে। বিশেষকৈ দ্বিতীয় বিশ্বযুদ্ধৰ দুখনকৈ দ্বিতীয় বিশ্বযুদ্ধৰ সুদূৰ প্ৰসাৰী প্ৰভাৱৰ ফলত যি চিন্তা চেতনা আহিছিলে, যি ধাৰা আহিছিলে, সেই ধাৰাসমূহ এই সময়ৰ কি হৈছে উপন্যাসত পৰিলক্ষিত হয়। মাৰ্ক্সীয় চিন্তাধাৰা, সমাজবাদী দৃষ্টিভংগী, ফ্ৰয়ডীয় মনোবিশ্লেষণ আদি দৃষ্টিভংগী এই সময়ৰ উপন্যাসত পৰিলক্ষিত হয়। এই সময়ৰ উপন্যাসত সাধাৰণতে পাশ্চাত্যৰ ভাৰ্জিনিয়া উলফ, জেমছ হাক্সলি, H.G. ৱেলছ আদি উপন্যাসিকৰ প্ৰভাৱ পৰিলক্ষিত হয়। আপোনালোকে এইখিনি লিখি দিব। এই সময়ৰ বিশেষকৈ বিঞ্চি কুমাৰ বৰুৱাৰ যি উপন্যাস জীৱনৰ বাটত মহাকাব্যিক বা এপিক উপন্যাস বুলি কোৱা হয়। আপোনালোকে চাব মহাকাব্যিক উপন্যাস কি বোলে, সেই বিষয়ে ইয়াত দিয়া আছে আচলতে। আৰু বিঞ্চি কুমাৰ বৰুৱা উপন্যাসত টমাছ হাৰ্ডি আৰু জৰ্জ এলিয়টৰ প্ৰভাৱ পৰিলক্ষিত হয়। অসমীয়া উপন্যাসত পাশ্চাত্যৰ প্ৰভাৱ 1970 চনৰ পৰা 2000 চনৰ ভিতৰত এই সময়ৰ উপন্যাসত সাধাৰণতে উপন্যাসৰ বিভিন্ন ধাৰা আছিলে, যে প্ৰকৃতিবাদ, অধিবাস্তৱবাদ, অস্তিত্ববাদ, যাদুকৰী বাস্তৱবাদ, উত্তৰে আধুনিকতাবাদ, অতীন্দ্ৰিয়বাদ, চেতনাচ্যুত ভাৱধাৰাৰ প্ৰকাশ আৰু মাৰ্ক্সীয় দৃষ্টিভংগী এই সময়ত দেখা পোৱা যায়। এই সময়ৰ কি দেখা পোৱা যায় যে দেৱেন্দ্ৰনাথ আচাৰ্যৰ যি অন্য যুগ অন্য পুৰুষত আৰু মামণি ৰয়ছম গোস্বামীৰ নীলকণ্ঠী বৰ্জী আদি উপন্যাসত আচলতে অধিবাস্তৱবাদ বা বাস্তৱৰ উদ্ধত ধাৰাৰ এক প্ৰভাৱ পৰিলক্ষিত হয়। আৰু মাৰ্ক্সীয় দৃষ্টিভংগী আমি এই সময়ৰ উপন্যাসক ক'ত পাওঁ? উমাকান্ত শৰ্মাৰ এজাক মানুহ এখন অৰণ্যত, ধ্ৰুৱজ্যোতি বৰাৰ লহা আৰু অনিল ৰায়চৌধুৰীৰ শত্ৰু আদি উপন্যাসত। আৰু নাৰীবাদী উপন্যাস আমি ক'ত দেখা পাওঁ? যে মামণি ৰয়ছম গোস্বামীৰ দঁতাল হাতী উঁয়ে খোৱা হাওদা আৰু নিৰুপমা বৰগোহাঁঞিৰ অভিযাত্ৰী আৰু তিলোত্তমা মিশ্ৰৰ স্বৰ্ণলতা আদি উপন্যাসত। আপোনালোকে চাব যে প্ৰকৃতিবাদ হোমেন বৰগোহাঁঞিৰ অস্ত্ৰৰাগত দেখা পোৱা যায়, অতীন্দ্ৰিয়বাদ বৰগোহাঁঞিয়ে তান্ত্ৰিকত দেখা পোৱা যায় আৰু যাদুকৰী বাস্তৱবাদ দেখা পোৱা যায় লক্ষ্মীনন্দন বৰাৰ কায়কল্পত। এই যিবিলাক ধাৰা বা বাদ এইবিলাক হৈছে পাশ্চাত্যৰ প্ৰভাৱ। চুটিগল্পত পাশ্চাত্যৰ প্ৰভাৱ। এই সময়ত যিহেতু প্ৰথম চুটিগল্প আচলতে লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া সাহিত্যত প্ৰথম চোৱাত গল্প যথেষ্ট সংখ্যক লিখিছিলে। বেজবৰুৱাৰ গল্পত আচলতে আন্তন চেখভ, মোপাছা, গিবদাম মোপাছা আৰু চাৰ্লছ ডিকেন্স আৰু গগল, নিকোলাই গগল আৰু টলষ্টয়ৰ প্ৰভাৱ পৰিলক্ষিত হয়। আপোনালোকে চাব এইখিনি সময়ত। আৰু শৰৎ গোস্বামী গল্পত বেজবৰুৱাৰ পিছতে বিশেষ গল্প লিখিছিলে শৰৎচন্দ্ৰ গোস্বামীয়ে। শৰৎ গোস্বামী গল্পত থমাছ হাৰ্ডিৰ গল্পৰ বা উপন্যাসৰ কি হৈছে প্ৰভাৱ পৰিলক্ষিত হয় আৰু গিবদাম মোপাছাৰ প্ৰভাৱ পৰিলক্ষিত হয়। গল্পত পাশ্চাত্যৰ প্ৰভাৱ 1940 পৰা 1970 চনৰ ভিতৰত। এই সময়ছোৱাত আচলতে পাশ্চাত্যৰ বিভিন্ন দৰ্শনে অসমীয়া চুটিগল্পত প্ৰভাৱ বিস্তাৰ কৰিছিলে। বিশেষকৈ পাশ্চাত্যৰ যি দৰ্শন মতবাদ বা তাৰ যি বাস্তৱ চিত্ৰ অসমীয়া গল্পত দেখিবলৈ পোৱা গ'ল। মাৰ্ক্সীয় দৰ্শন, মানৱতাবাদী আদৰ্শ, প্ৰগতিবাদী চিন্তা, প্ৰতীক চিত্ৰকল্প আৰু এই সময়ৰ চুটিগল্পত আছে বুদ্ধিনিষ্ঠতা, বাস্তৱবাদী, আধুনিকতাবাদী ধাৰা আৰু মনোবৈজ্ঞানিক বিশ্লেষণ, অস্তিত্ববাদী ধাৰা, অভিব্যক্তিবাদী চেতনাচ্যুত আৰু ফ্ৰয়ডীয় যৌন মনস্তত্ত্ব আদি দিশসমূহ এই সময়ৰ গল্পত পৰিলক্ষিত হয়। বিশেষকৈ চৈয়দ আব্দুল মালিকৰ গল্পত ৰোমান্টিক বাস্তৱবাদিতা, যেনেকৈ তেখেতৰ প্ৰাণ পোৱাৰ পিছত গল্পত বা বিভৎস বেদনা, দুখন ভৰি এইবিলাক গল্পত আমি দেখা পোৱা যায়। আৰু কাঠফুলা বা তেনেকুৱা ধৰণৰ গল্পত মাৰ্ক্সীয় আৰু ফ্ৰয়ডীয় চেতনাও আমি দেখা পাওঁ। এই সময়ৰ আন এজন বিখ্যাত গল্পকাৰ আচলতে হোমেন বৰগোহাঁঞি। তেখেতৰ গল্পত নিশ্চয় অস্তিত্ববাদী ভাৱধাৰা পৰিলক্ষিত হয়। আপোনালোকে চাব দুজনমান। আৰু সৌৰভ কুমাৰ চলিহা এই সময়ৰ এজন ভাল বিখ্যাত গল্পকাৰ। তেখেতৰ এহাত ডবা, অশান্ত ইলেক্ট্ৰন আদি গল্পত চেতনাচ্যুত অস্তিত্ববাদী দৰ্শন প্ৰতিফলিত হৈছে পাশ্চাত্যৰ। অসমীয়া চুটিগল্পত পাশ্চাত্যৰ প্ৰভাৱ 1970 পৰা 2000 চন বা বৰ্তমান সময়লৈকে। এই সময় গল্পত আচলতে পাশ্চাত্যৰ বিভিন্ন ধাৰা পৰিলক্ষিত হয়। আৰু আমি যে কওঁ যে যাদুকৰী বাস্তৱবাদ, মাৰ্ক্সীয় দৰ্শন, চেতনাচ্যুত আদি ধাৰা এই সময়ত গল্পত পৰিলক্ষিত হয়। যেনেকৈ গোবিন্দ প্ৰসাদ শৰ্মাৰ ছোৱালী হোষ্টেলত এজনী লেছবিয়ান, তাত নাৰীবাদী ভাৱধাৰা, বা পূৰবী বৰমুদৈ ফুলপাহী গল্পত যাদুকৰী বাস্তৱবাদ দেখা পোৱা যায়। অৰুণ গোস্বামীৰ মাছমৰীয়া ছোৱালীৰ লাজত মাৰ্ক্সীয় দৰ্শন পৰিলক্ষিত হয়।
এনেকৈ এনেদৰে আপোনালোকে প্ৰায়খিনিতে আচলতে প্ৰতিটো যুগত প্ৰতিটো বিভাগত কবিতাই হওক গল্পই হওক নাটকেই হওক উপন্যাসতে হওক পাশ্চাত্যৰ কোনসকল সাহিত্যিকৰ প্ৰভাৱ অসমৰ কোনজন লেখকৰ লেখাত কেনেধৰণে পৰিছে সেইসমূহ আচলতে অলপ তুলি ধৰিব লাগিব, তেতিয়াহে আপোনালোকে নম্বৰ পাব। কাৰণ পাশ্চাত্যৰ প্ৰভাৱ কিতাপখনৰ নামটোৱে হৈছে অসমীয়া সাহিত্যত পাশ্চাত্যৰ প্ৰভাৱ। সেইকাৰণে নাটকত কোনটো সময়ত পাশ্চাত্যৰ কেইজন নাট্যকাৰৰ প্ৰভাৱ পৰিছিলে, ধাৰাৰ প্ৰভাৱ পৰিছিলে বা পাশ্চাত্যৰ কোনবোৰ ধাৰাই অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছিলে সেইসমূহ আচলতে লিখিব লাগিব। এনেধৰণে যদি আপোনালোকে লিখিবলৈ যায় তেনেহ'লে নিশ্চিতভাৱে নম্বৰ লাভ কৰিব। পৰীক্ষাৰ বাবে শুভেচ্ছা জনালোঁ। আজিলৈ আহোঁ, ধন্যবাদ।